অসমত যেটো ২৬ লাখ নিবনুৱা আছিল বুলি এটা ধাৰণা কৰা হৈছিল এতিয়াটো কম্পিউটাৰাইজ কৰাৰ পিছত এটো ১২.৫ লাখলৈকে নামি আহিলে এটা মই কোনো ৰাজনৈতিক ব্যক্তিৰ কথা নকওঁ অসমৰ দুই এখন সংবাদ মাধ্যমেও এই কথাবিলাক কৈ আছে যে ১৪ লাখ ক্যান্ডিডেট কেনেকৈ হ'ল যদি পৰীক্ষা ৫টা হয় এজন মানুহে ৫টা পৰীক্ষাত এপিয়াৰ কৰিব নেনে কোনোবা এজনৰ যদি ডিগ্ৰী এমএ আছে তেওঁ দুইটা গ্ৰেড 4 পৰীক্ষাটো এপিয়াৰ কৰিব জুৱাকালি দুটাটো এপিয়াৰ কৰিব 11 তাৰিখেও এপিয়াৰ কৰিব গতিকে এজন মানুহৰ কোৱালিফিকেশন থাকিলে তেওঁটো 5টা পৰীক্ষাতে এপিয়াৰ কৰিব যদি মাথা গন্তি হিচাপত কৰে 9,36,000 ক্যান্ডিডেট যদি পৰীক্ষাৰ বহি হিচাপত গন্তি কৰে 14 লাখ বহি গতিকে ইমান সৰু সৰু কথা বিতৰ্ক কৰাৰ মইতো নাজানো যে কিহৰ কাৰণে নিবনুৱা লৰাখিনিৰ মাথাটো আমি গৰম কৰি থাকিব লাগে এজন নিবনুৱা লৰাই আগবেলাও পৰীক্ষা দিছে পিছবেলাও পৰীক্ষা দিছে একেজন নিবনুৱা লৰাই 21 তাৰিখেও পৰীক্ষা দিছে একেজন নিবনুৱা লৰাই 11 তাৰিখেও পৰীক্ষা দিছে বহিটো বাঢ়ি বাঢ়ি গৈ থাকিব নাই গতিকে বহি হল 14 লাখ কিন্তু যদি কয় যে নাম কিমান মাথা কিমান হেড কাউন্ট কিমান 9,36,000 গতিকে 10 লাখ যেটো অৱতীৰ্ণ হৈছে পৰীক্ষাত 9,36,000 আৰু প্ৰায় 30,000 মান চাকৰি হ'ব বাকি হলক লৈ পেলাই কিবা পৰিকল্পনা আছে পৰিকল্পনা চলি থাকিব আকৌ পোষ্ট ওলাব অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে আৰু এই লৰা গোটেই বুলি নিবনুৱা নহয়তো কৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিও আছে বহুত লৰাইতো যোৱাকালি দিল্লী কলিকতাৰ পৰা পৰীক্ষা দিব আহিছে